আজি আমাৰ বিশেষকৈ ভেৰগাঁও সমষ্টিৰ পৰা আমি ডুৰাণ্ড কাপ ট্ৰফি যাত্ৰা আৰম্ভ কৰিছোঁ। ডুৰাণ্ড কাপ বহুত পুৰণা এছিয়াৰ মহাদেশত চলি থকা ফুটবল ট্ৰফি হয়। ইয়াক ব্ৰিটিছ চৰকাৰৰ সময়তে 1888 চনত আৰম্ভ কৰা হৈছিল। প্ৰথম ঔপচাৰিক খেল অকল আৰ্মীৰ বিভিন্ন ৰেজিমেণ্টৰ হাতত হৈছিলে। পিছত আৰ্মি ৰেজিমেণ্ট তাৰোপৰি বিভিন্ন পাৰ্লামেণ্টাৰী ফৰ্চেছৰ মাজত এই খেল অনুষ্ঠিত কৰা হৈছিল। কিন্তু বৰ্তমান আৰ্ম ফৰ্চেছ আৰু চিভিলিয়ান ক্লাববিলাকৰ মাজতে ফুটবল হয়। আমি ইমান আটাইতকৈ পুৰণি ফুটবল ট্ৰফিৰ এটা অংশীদাৰ সুযোগ পাইছোঁ। মেইন খেল অহা 27 জুলাইত কোকৰাঝাৰত অনুষ্ঠিত হ'ব। কিন্তু আজি ইয়াৰে এটা ট্ৰফি যাত্ৰা আৰম্ভ কৰা হৈছে আৰু অহা 27 তাৰিখৰ খেল আৰম্ভ হ'ব। এইখিনি খেল আমি যোৱা বছৰ অনুষ্ঠিত কৰিছিলোঁ। এবাৰ দ্বিতীয়বাৰ কাৰণে অনুষ্ঠিত কৰিছোঁ বিটিআৰ চৰকাৰ হিচাপে। আমি সুখী হৈছোঁ যে এটা পুৰণি আৰু এছিয়া পৰ্যায়ৰ যি এটা ফুটবল ট্ৰফি হয় তাৰ লগত অংশীদাৰ হ'বলৈ এটা সুযোগ পাইছোঁ। বিশেষকৈ ইণ্ডিয়ান ইউনিভাৰ্চিটিত তেনেকুৱা এটা ব্যৱস্থা আমাৰ ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে। আৰু ইয়াক আমি বিশেষকৈ অনুষ্ঠান কৰিছোঁ যাতে আমাৰ উঠি অহা চামে ভাল ফুটবল খেল দেখি খেলৰ যি কৌশল সেইখিনি যাতে তেওঁলোকে আৰ্জিব পাৰে, শিকিব পাৰে। আৰু আমাৰ য়াং জেনেৰেশ্যন ফুটবলৰ প্ৰতি আকৰ্ষিত কৰি তুলিবৰ কাৰণে তেওঁলোকক অনুপ্ৰেৰণা দিবৰ কাৰণে এই খেল অনুষ্ঠিত কৰিছোঁ। যথেষ্ট খৰচ হয়, কিন্তু তথাপিও আমি খেল অনুষ্ঠিত কৰিছোঁ আৰু আৰ্মি সৈন্য বিভাগ ইউনিভাৰ্চিটিত তেওঁলোকে সহযোগী হিচাপে আমাক সহায় কৰাৰ কাৰণে আজি আমাৰ ইয়াৰ পৰা যাত্ৰা আৰম্ভ হ'ল আৰু বিভিন্ন ঠাইত তেনেকৈ যাত্ৰা আৰম্ভ হ'ব। আৰু আমাৰ মূল খেল অহা 27 জুলাই তাৰিখত অনুষ্ঠিত হ'ব। যোৱাবাৰ চেম্পিয়ন আমাৰ নৰ্থ ইষ্ট ইউনাইটেড চেম্পিয়ন আছিল। এইবাৰ 20টা টিমে অংশগ্ৰহণ কৰিব। ইয়াত নেপালৰ টিম আছে, বাংলাদেশৰ টিম এটা আছে, বাকী আমাৰ ইণ্ডিয়াৰ বিভিন্ন আৰ্মি আৰু পাৰামিলিটাৰী ফৰ্চেছৰ টিমবিলাক আছে। আৰু চিভিলিয়ান টিম হিচাপে মোহন বাগান, ইষ্ট বেংগল ক্লাব আৰু তাৰপিছত আমাৰ নৰ্থ ইষ্ট ইউনাইটেড আৰু কেইবাটাও তেনেকৈ চিভিলিয়ান টিমবিলাক আছে। গোটেইখিনি সহযোগ কৰিব। আমি এটা উন্নত পৰ্যায়ৰ খেল দেখিবলৈ সুযোগ পাইছোঁ। সেইকাৰণে আমি ধন্যবাদ দিছোঁ। এইবাৰ নিশ্চয় আমি পাম আৰু দুটামান খেল যিহেতু আমাৰ ইয়াতে অনুষ্ঠিত হ'ব। আমি সঁচাকৈ এইবোৰ খেল চোৱাৰ জৰিয়তে আমাৰ উঠি অহা চামক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰি তুলিব পাৰিব আৰু তেওঁলোকক ফুটবল খেলৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰাৰ এটা সুযোগ আমি দিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি সুখী।